ছাত্ৰীসকল আজি মই তোমালোকক 12ৰ ঘৰ মনত ৰখাৰ এটা সহজ কৌশল মই তোমালোকক শিকাবলৈ গৈ আছো। ভিডিঅটো স্কিপ নকৰিবা, বলা ভিডিঅটো আমি আৰম্ভ কৰো। তো 12ৰ ঘৰ 12 এনেকৈ লিখিম 12 পূৰণ 1 সমান সমান 12 পূৰণ 10। 12ৰ নেওতা আজি তোমালোকক সহজ পদ্ধতিত কেনেদৰে মনত ৰাখিব পাৰি আৰু কেনেদৰে সহজতে লিখিব পাৰি সেইটো আজি তোমালোকে শিকিব পাৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনোযোগ দিয়া। আমি যে 12 এক গুণ কিমান হ'ব সেইটো আমি সহজতে লিখিম। কেনেকৈ চোৱা, ইয়াতে তুমি লিখি যোৱা 2 4 6 8 0 আকৌ লিখা 2 4 6 8 0। এতিয়া তুমি কি কৰিবা, আমি এফালে লিখি গলো 2 4 6 8 0 আকৌ লিখিছো 2 4 6 8 0। এতিয়া কি কৰিবা, ইয়াতে লিখা এনেকে 1 2 3 4 6 7 8 9 10 আৰু ডাইৰেক্ট 12 এনেকে 2 4 6 8 0 আকৌ লিখিবা 2 4 6 8 0। তাৰপিছত এইফালে কি লিখিবা 1 2 3 4 5 লিখিব নালাগে, 6 7 8 9 10 11 লিখিব নালাগে, ডাইৰেক্ট 12। তো আশা কৰো তোমালোকে বুজিব পাৰিছা। 12ৰ ঘৰ এই ফৰ্মুলা এইটো নিয়ম ফলো কৰি আমি অতি সহজে মনত ৰাখিব পাৰো। এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু শেয়াৰ কৰিবা। ওকে, ধন্যবাদ, থ্যাংক ইউ।